কণী পৰা চৰাই আজি সাধুটোৰ নাম হ'ল এজনী সোণৰ কণী পৰা চৰাই এখন গাঁৱত এজন মোহন নামৰ মানুহ আছিল দেহিও তোক খুৱাই বুৱাই গাডালহে ডাঙৰ কৰিছোঁ লোকৰ মুৰ্গীয়ে পোৱালি পাৰি তাৰো কণী পাৰিব ল'লে আৰু তই আজি যদি বেপাৰ বেয়া হ'বলৈ হয় তোক মই বেপাৰী হাততে বিকি দিম গম পাবি ৰ আৰু মোহন গৈ দোকান পালেগৈ কিন্তু মোহনৰ আগতকৈও আজি বেপাৰ ভাল নহ'ল আৰু মোহন খঙত ঘৰলৈ উভতি আহিল আৰু মোহন গৈ এটা সোণৰ কণী দেখা পালে এইটো দেখোন সোণৰ কণী আৰু মোহনে সোণৰ কণীবোৰ নি বিকিব ল'লে আৰু তাৰ বিনিময়ত তাক বহুত পইচা দিয়ে সোণৰ কণীবোৰ বিকি বিকি মোহনে এটা ধুনীয়া ঘৰ বনাই ল'লে আগতকৈ মোহনৰ এনেকৈ বহুত ধন সম্পত্তি হ'ল কিন্তু এদিন যদি মুৰ্গীজনী এটা এটা সোণৰ কণী সদায় পাৰি আছে তাই পেটততো বহুত সোণৰ কণী আছে মই যদি তাই পেটটো ফালি চব সোণৰ কণীবোৰ উলিয়াই লওঁ মইতো এটা সোণৰ ঘৰ বনাই ল'ব পাৰিম সোণৰ ঘৰ বনাই ল'ব পাৰিম আৰু মুৰ্গীজনী মোহনে পেটটো ফালি চাই দেখিলে যে তাত সোণৰ কণী এটাও নাই আৰু মোহনে বহুত কান্দিলে আৰু সোণৰ কণী পাৰি থকা মুৰ্গীজনীও অৱশেষত সি হেৰুৱালে